বন্ধুবৰ্গ, শীতকালত উপলব্ধ শাক-পাচলিবোৰৰ ভিতৰত বিশেষ কিছুমান শাক-পাচলিয়ে আমাৰ দেহক কেনেকৈ সুস্থ আৰু সতেজ কৰি ৰাখে এই বিষয়ে এই ভিডিঅ'ত আলোচনা কৰিম আহক। চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি থব। ঠাণ্ডা মাহবোৰ আৰম্ভ হোৱাৰ লগে লগে আমাৰ শৰীৰে আমাক স্বাস্থ্যৱান কৰি ৰাখিবলৈ প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদানসমূহ লাভ কৰিছে নে নাই নিশ্চিত কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাবে এটা উপায় হ'ল শীতকালীন শাক-পাচলি যিয়ে অসংখ্য স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে। আজি আমি আলোকপাত কৰিম এই ভিডিঅ'ৰ জৰিয়তে শীতকালীন এনে কিছুমান পাচলিৰ ওপৰত যিবোৰ নেকি সুস্বাদু হোৱাৰ উপৰিও প্ৰস্তুত কৰাত সহজ আৰু অত্যন্ত স্বাস্থ্যকৰ হয়। প্ৰথমটো হৈছে মিঠা আলু। মিঠা আলুৰ বহুমুখিতা আৰু স্বাস্থ্য উপকাৰিতাৰ বিষয়ে অন্বেষণ কৰিবলৈ শীতকাল হৈছে এক নিখুঁত ঋতু। মাটিৰ তলৰ এই পাচলিত ভিটামিন এ, ভিটামিন চি, পটাছিয়াম আদি প্ৰয়োজনীয় ভিটামিনেৰে ভৰপূৰ। আমি জানো যে ভিটামিন এ সুস্থ ছাল বজাই ৰখাৰ বাবে গুৰুত্বপূৰ্ণ। আনহাতে ভিটামিন চিয়ে চৰ্দি, কাহ আৰু এনেধৰণৰ ফ্লুৰ বতৰত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত কিমান সহায় কৰে। মিঠা আলুৰ আঁহ পৰিমাণ যথেষ্ট বেছি আৰু ই স্বাস্থ্যকৰ হয়, হজম শক্তি বৃদ্ধি কৰে, আপোনাৰ কনষ্টিপেশ্যন ৰোধ কৰে। গতিকে শীতকালীন আপোনাৰ ৰন্ধন ৰুটিনত কিছু মিঠা আলু যোগ কৰি সুস্বাদু জুতি আৰু স্বাস্থ্য উপকাৰিতা লাভ কৰক। ইয়াৰ পিছত কওঁ শাকজাতীয় পাচলিবোৰ যেনে ধৰক মেথি শাক, সৰিয়হ শাক, লাই শাক ইত্যাদি ইত্যাদি। শীতকালত বজাৰত পোৱা এনেধৰণৰ শাক পাচলিৰ পাতত পোৱা যায় ফলিক এচিড, আইৰণ, প্ৰটিন, পটাছিয়াম, ভিটামিন এ, ভিটামিন বি। ভিটামিন বিৰ ভিতৰত বিশেষকৈ ভিটামিন বি1, ভিটামিন বি2, ভিটামিন বি6 মুখ্যতঃ, লগতে ভিটামিন চি আৰু ভিটামিন ই, যিয়ে শৰীৰক গৰম কৰি ৰখাত সহায় কৰাৰ লগতে শৰীৰৰ বিভিন্ন ধৰণৰ প্ৰদাহ কমায়, হজম শক্তি বৃদ্ধি কৰে, কোষ্ঠকাঠিন্যতাৰ পৰা আপোনাক ৰক্ষা কৰিব পাৰে। আন এবিধ পাচলি হৈছে বন্ধাকবি। নিশ্চিতভাৱে ঠাণ্ডাৰ বতৰ ওচৰ চাপি অহাৰ লগে লগে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক শক্তিশালী কৰাৰ উপায় বিচাৰি উলিওৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াৰ এটা উপায় হ'ল আমাৰ খাদ্যত বন্ধাকবি অন্তৰ্ভুক্ত কৰা। এই পুষ্টিকৰ ঘন পাতৰ সেউজীয়া পাচলিবিধ ভিটামিন এ, খনিজ পদাৰ্থ আৰু এণ্টি অক্সিডেণ্টেৰে ভৰপূৰ, যিয়ে আমাৰ শৰীৰক অসুস্থতাৰ পৰা ৰক্ষা কৰাত সহায় কৰে। বিশেষকৈ বন্ধাকবিত ভিটামিন চি থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু চৰ্দি আৰু ফ্লুৰ লক্ষণবোৰ নিৰ্মূল কৰে। ইয়াৰোপৰি বন্ধাকবিত ভিটামিন এ থাকে, যি সুস্থ ছাল, দৃষ্টিশক্তি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। শীতকালত উপলব্ধ আন এবিধ পাচলি হৈছে গাজৰ। গাজৰ হৈছে বিশ্বৰ অন্যতম পুষ্টিকৰ উপাদান। ই স্বাস্থ্য উপকাৰিতাৰ এক শৃংখল প্ৰদান কৰে, যিয়ে ইয়াক আপোনাৰ খাদ্যত আৱশ্যকীয় কৰি তোলে। কেৱল কেলৰি কম হোৱাই নহয়, ইয়াত আহৰ পৰিমাণো যথেষ্ট বেছি আৰু ইয়াত পোৱা যায় ভিটামিন এ, ভিটামিন চি, ভিটামিন কেৰ দৰে গুৰুত্বপূৰ্ণ ভিটামিন। গাজৰ চকুৰ দৃষ্টিশক্তি সুস্থ কৰাৰ বাবে জনাজাত, কিন্তু আপুনি জানেনে যে ই হজম শক্তিটো সহায় কৰিব পাৰে, বিভিন্ন ধৰণৰ হাৰ্টৰ ৰোগৰ পৰা আপোনাক ই বচাই ৰাখিব পাৰে। ইয়াৰ উপৰিও গাজৰৰ আকৰ্ষণীয় প্ৰদাহ নিবাৰণ গুণ আছে, যিয়ে আপোনাৰ বাত বিষৰ পৰা আৰম্ভ কৰি হাঁপানীলৈকে সকলোকে উপশম কৰাত সহায় কৰিব পাৰে। আন এবিধ শীতকালৰ পাচলি হৈছে বিট। এই শিপাজাতীয় শাক পাচলিবোৰৰ ভিতৰত এক অন্যতম হৈছে বিট, য'ত নেকি স্বাস্থ্যৰ বাবে বহুতো উপকাৰী উপাদান পোৱা যায় আৰু এইবোৰক আওকাণ কৰাটো নিজৰে ক্ষতি। ইয়াৰে এটা গুৰুত্বপূৰ্ণ উপকাৰ হ'ল বিটৰ ৰক্তচাপ কমোৱাৰ ক্ষমতা। বিটত থকা নাইট্ৰেটৰ উচ্চ ঘনত্বই ৰক্তবাহী যি নলী থাকে, এই নলীৰ শিথিল আৰু প্ৰসাৰিত কৰাত সহায় কৰে, যিয়ে পাছলৈ ৰক্তচাপৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। বিটত সুস্থ পাচনতন্ত্ৰৰ বাবে অপৰিহাৰ্য ফাইবাৰ থাকে আৰু বিট হৈছে মানুহৰ বডি চেল মানে কোষবোৰৰ বৃদ্ধি আৰু বিকাশৰ বাবে গুৰুত্বপূৰ্ণ ফলেটৰ এক বৃহৎ উৎস। বিটৰ লগত জড়িত আন স্বাস্থ্য উপকাৰিতাসমূহ হ'ল ইয়াত যথেষ্ট পৰিমাণে আইৰণ থাকে, যিয়ে নেকি ৰক্তহীনতা দূৰ কৰে। তেনে উপলব্ধি কৰিব পাৰিছে শীতকালীন শাক পাচলিবোৰে আমাৰ দেহ গৰম কৰি ৰখাই নহয়,
স্বাস্থ্যৰ বাবে আৱশ্যকীয় উপাদানবোৰেৰে উপকাৰো প্ৰদান কৰে। শীতকালীন স্বাস্থ্যকৰ শাক পাচলিৰ এই নিৰ্বাচনে আপোনাৰ দেহক যথেষ্ট পৰিমাণে পুষ্টি প্ৰদান কৰে। তো আপোনাৰ দৈনন্দিন খাদ্য তালিকাত বিশেষকৈ এইকেইটা দিনত এই সুস্বাদু শাক পাচলিবোৰ অন্তৰ্ভুক্ত কৰক আৰু সুস্থ থাকক। ধন্যবাদ।